স্বাগতম জনালো সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আজি এটা আকৌ ভিডিঅ'লৈ বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছো ভিডিঅ'টো আৰম্ভ কৰিছো একেবাৰে কচুহাক আৰু কণবিলাহী দেখুৱাই দেখিছেকে গম পাইছে কচুহাক কণবিলাহী লগতে আৰু দেখিছে কলপাত তেতিয়াহলে কি কৰিম নো আটাইখিনি কলপাতত মেৰিয়াই তেতিয়াহলে পিটিকা এটাকে বনোৱা যাওক আৰু এয়া কলপাতখন লেৰেলাই আনি ললো কচুহাকখিনিও আনি ধুনীয়াকৈ ধুই চাফা কৰি থোৱা আছে বাইৰে কণবিলাহী চিঙি আনিলো সেইখিনিও ধুই ললো আৰু দুটামান বজাৰ পৰা নাজানো যিহেতু মই আগতে এনেকৈ বনোৱা নাই এবাৰমান বনাইছিলোঁ চাগে আগতে আৰু এতিয়া আকৌ বহুত দিনৰ মূৰত বনাব লৈছোঁ দ্বিতীয়বাৰৰ কাৰণে টোপোলাটো ভালকৈ বান্ধিব নাজানো তথাপিতো চেষ্টা কৰা যাওক কলপাতকেইখন ধুনীয়াকৈ লেৰেলাই মেলি আনিছোঁ বাৰু আৰু এতিয়া টোপোলাটো বান্ধিবলৈ চাইছোঁ চাই থাককচোন পাৰোঁ ন ভালকৈ যেনে তেনে কিবা কৰি কেইবাখনো কলপাত যোগ দি পেলাই টোপোলাটো বান্ধি ল'লোঁ এই চৌকাটো দেখি পেলাই চিনি পাইছেনে বাৰু কেইদিনমান ফেচবুকতে হওক বা ইউটিউবতে হওক ইয়াৰ ওপৰত বহুত ভিডিঅ' ওলাইছিলে আৰু আমাৰ দেউতাই এনেকুৱা এটা চৌকা আনিলে আমাৰ ঘৰলৈ আৰু এইটোতে মই ভাবিলোঁ আজি কচুশাকৰ পিটিকাখন বনোৱা যাওক আৰু এয়া অকণমানি কেৰাহী এখন পাতি দিছোঁ আৰু ইয়াতে ধুনীয়াকৈ টোপোলাটো এতিয়া বহাই ল'ম কেৰাহীখনত একো পানী দিয়া নাই মই পানী নিদিলেও এনেকৈয়ে ধুনীয়াকৈ হৈ যাব আৰু ইয়াৰ ওপৰতে ঢাকনিখন লগাই দিছোঁ আৰু যেতিয়া এইটো ছাইড সিজিব তেতিয়া আমি ইটো লুটিৰে আকৌ সিজিবলৈ এৰি দিম এইফালে মই বনাইছোঁ কচু শাকেৰে ভাত আৰু এইফালে মায়ে দেখিছেনে পিঠাগুড়ি খুন্দিছে যিহেতু বিহু বতৰ আৰু এইটোক উৰাল বুলি কয় বহুতে চিনি পায় কিন্তু বহুতে নাজানে আমাৰ ঘৰত তিল পিঠা বনাবৰ কাৰণে উৰালতে পিঠাগুড়ি খুন্দা হয় আৰু যিহেতু ঢেঁকী নাই এইফালে দেখিছে এটা চাইডে সিজি গ'ল আৰু মই এইটো চাইডে দি দিলোঁ আৰু এইখিনি হৈ গ'ল এয়া ভাতত এনেকৈ মচুৰ দাইল দি পেলাই কোনে পিটিকা কৰি খায় বাৰু এয়া পিটিকাটো উলিয়াই আনিলোঁ টোপোলাটো উলিয়াই আনিলোঁ আৰু এতিয়া ইয়াৰে ধুনীয়াকৈ পিঁয়াজ কাটি মিঠাতেল নিমখ এনেকৈ দি পেলাই পিটিকা এটা বনাই ল'ম কি ধুনীয়াকৈ ধোঁৱাবোৰ ওলাইছে দেখিছেনে বাৰু আৰু একটা ধুনীয়া গোন্ধই গোটেই যেন ৰুমটো মলমলাই গৈছে এনেকুৱা নিচিনা হৈছে বহুত বেছি ধুনীয়া লাগে কচু শাক যেতিয়া কলপাতত দিয়া হয় আচলতে কলপাতত দিলে তাৰ গোন্ধটোৱে বহুত ধুনীয়া আহে বাৰু এইটো নকলেও সকলোৱে জানে আৰু দেখি বাৰু কাৰোবাৰ লোভ লাগিছে নেকি টোপোলাটো খুলি কচু শাকখিনি উলিয়াই লৈ ইয়াতে মিঠাতেল পিঁয়াজ আৰু নিমখ দি পেলাই ভালকৈ সানি ল'লোঁ এইখনে হৈছে আজি দুপৰীয়া একেবাৰে সাধাৰণকৈ ৰন্ধা ভাতৰ থালিখন এতিয়া ভাতকেইটা খাই লওঁ আকৌ লগ পাই আছোঁ অকণমান দেৰি পাছত ভাত খাই উঠি এয়া পিছবেলা দাদা আৰু খুৰাই মিলি বেডমিণ্টন খেলিছে আৰু ময়ো ইয়াতে চকী এখন লৈ বহি চাই আছোঁ তেওঁলোকে খেলা বহুত সময় বহি খেল চালোঁ আৰু এইবাৰ ভাবিলোঁ যে নাই ময়ো অকণ খেলোঁ সেইকাৰণে ভাগিনটোক লৈ পেলাই ময়ো বেডমিণ্টন খেলিবলৈ লাগি গ'লোঁ ইমান ভাল নহয় বাৰু খেলাত তাৰ লগত পাৰোঁ আৰু অলপ খেলি থাকিবলৈ এনেকৈ এইফালে দাদা আৰু লিঅ'ৰ মাজত খেল আৰম্ভ হৈ গ'ল সি এনেকৈ তাক জোকাই থাকে আৰু এই দাদাক দেখি পেলাই সিও এনেকৈ জঁপিয়াই থাকে এইটোৱে তাহাঁত দুটাৰ মাজত খেল আৰু বিহু বজাৰ বুলি জাম লাগি গ'ল গোটেই কালিৰ ভিডিঅ'টো আজিহে আকৌ ষ্টাৰ্ট কৰিছোঁ আৰু দেখিছাকে গম পাইছে যে এতিয়া আহিছোঁ বজাৰলৈ বুলি আহিছোঁ বিহু বজাৰ কৰিবলৈ দেউতা আহিছে আৰু মই আৰু ভাগিনটো আহিছোঁ বিহু বজাৰখন আমাৰনো কিমান ডাঙৰকৈ হয় কি বস্তু ওলাই বিহু বুলি কিমান মানুহৰ ভিৰ হয় তাকে দেখাওঁ বুলি ভিডিঅ' অলপমান কৰিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কি ললা তিতা কেৰেলা
বগা বেগ লৈ বস্তু লৈ মই আৰু মুনু ঘৰলৈ যাবলৈ ওলাইছোঁ। দেউতা আহি আছে পিছত আৰু বস্তু লৈ দুপৰীয়া ঘৰলৈ গৈ গধূলি আকৌ আহিলোঁ মাছ নিবলৈ বুলি দাদা আৰু মই। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ।